खुलुमबाय रिलाइभ निउस 24 नि स्टुडिय'आव आं रमेन बर'। बे समाव नोंथांमोननो मोनसे गोनांथार रादाब होनो थाखाय आखायाव लादों। बर' थुनलाइ आफादनि 60थि बोसोरारि जथुम्माखौ फावसायफिननाय जाबाय। तामुलपुराव जानो गोनां बर' थुनलाइ आफादनि बोसोरारि जथुम्माखौ लानानै तामुलपुराव बर' थुनलाइ आफादनि मोनसे गोनांथार जथुम्मा फैगौ एप्रिल दाननि नैथि सप्तायाव सानथामनि मेहेरगोनां हाबाफारिजों गाजा गोमजायै खुंफुंनाय जागोन बर' थुनलाइ आफादनि 60थि बोसोरारि जथुम्माखौ। बर' थुनलाइ आफादा सम बादियै फेब्रुवारि दानाव खुंनो गोनां जथुम्माखौ मार्च दानाव खुंफुंनो थि खालामदोंमोनब्लाबो भारतनि हादरगिरि रामनाथ क'विंदआ बाहागो लागोनखाय कभिड-19 खौ नोजोर होनानै एप्रिल दाननि नैथि सप्तासिम फावसायनाय जाबाय। আৰু সেই হিচাপত আমি খুব সম্ভৱতঃ আমাৰ যিখিনি সাব কমিটি 21টা সাব কমিটি আছে মূল কমিটিৰ লগত আৰু সেই 21টা সাব কমিটিয়ে সাবমিট কৰা হিচাপত প্ৰায় 2 কোটি টকাৰ আমাৰ বাজেট ধৰা গৈছে। কথা হ'ল এতিয়া আজিৰ তাৰিখত জনসাধাৰণৰ যিটো স্বতঃস্ফূৰ্ত যিটো সহযোগিতা বিশেষকৈ কোভিড কালৰ পিছত অৰ্থনৈতিক দিশত বহু জুৰুলা হৈছে, বিশেষকৈ শিক্ষক কৰ্মচাৰী আমাৰ সেইসকলৰ পৰা আৰু আমাৰ নেতৃবৃন্দ বিশেষকৈ আমাৰ BTC চিফ স্পিকাৰ ছাৰ তেখেতসকলৰ ওপৰত এই অৰ্থনৈতিক যিটো আমাৰ মানে সমস্যা বিশেষকৈ এই অভ্যৰ্থনাৰ কাৰণে যিখিনি অৰ্থৰ যোগান ধৰিব লাগিব সেইখিনি আমি অহা দিনবিলাকত ৰাইজৰ স্বতঃস্ফূৰ্ত যদি সহযোগ পাওঁ তেতিয়া নিশ্চয় আমি সাফল্যমণ্ডিত কৰিব পাৰিম। তেনেকুৱা এটা ধাৰণা কৰি এই বাজেটটো প্ৰস্তুত কৰা গৈছে। বড়ো সাহিত্য সভাৰ 61তম বাৰ্ষিক অধিৱেশনখন তামুলপুৰ জিলা বড়ো সাহিত্য সভাৰ অভ্যৰ্থনাৰ জৰিয়তে আমি তামুলপুৰত অনুষ্ঠিত কৰাৰ কাৰণে আগবাঢ়িছোঁ। প্ৰথমে এই অধিৱেশন ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'বলগীয়া আছিল, কিন্তু কোভিড প্ৰট'কলৰ কাৰণে এই অধিৱেশনৰ তাৰিখ পিছুৱাই আমি মাৰ্চত অনুষ্ঠিত কৰিবলৈ বিচাৰিছিলোঁ। কিন্তু ভাৰতবৰ্ষৰ মহামহিম ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ডাঙৰীয়াই আমাৰ 61তম বড়ো সাহিত্য সভাৰ অধিৱেশনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব আৰু ৰাষ্ট্ৰপতিৰ ভ্ৰমণসূচীৰ সুবিধা অনুযায়ী এই অধিৱেশনৰ তাৰিখ আমি কিছু সালসলনি কৰিবলগীয়া হৈছে আৰু আজিৰ অনুষ্ঠিত বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা তথা অভ্যৰ্থনা সমিতিৰ যৌথ সভাৰ জৰিয়তে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে বড়ো সাহিত্য সভাৰ 61তম বাৰ্ষিক অধিৱেশন আমাৰ এপ্ৰিল মাহৰ দ্বিতীয় সপ্তাহত অনুষ্ঠিত কৰা হ'ব আৰু ইয়াৰ এক নিৰ্দিষ্ট তাৰিখ দিবৰ কাৰণে আমি ৰাষ্ট্ৰপতি ভৱনলৈ আজিৰ সভাৰ এক সিদ্ধান্তৰ জৰিয়তে আমি আহ্বান জনাম। আমি আশা কৰিছোঁ ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতিগৰাকীয়ে অহা এপ্ৰিল মাহৰ আমাৰ দ্বিতীয় সপ্তাহত এই অধিৱেশনৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিবলৈ আহিব। নাই আমি এই কোভিড প্ৰট'কলৰ কাৰণে আমি তাৰিখটো পিছাব লগা হৈছে, কিন্তু আমাৰ যিটো অভ্যৰ্থনা সমিতি আৰু কেন্দ্ৰীয় বড়ো সাহিত্য সভাৰ যিটো সিদ্ধান্ত সেই সিদ্ধান্ত থাকিব, মানে আগৰ দৰে থাকিব। আমাৰ যিটো নেকি ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ওপৰত আমাৰ আলোচনা চক্ৰ হ'ব, লগতে আমাৰ হিষ্ট্ৰী অফ বড়োসকলৰ যিটো নেকি ইতিহাস ইয়াৰ ওপৰত এটা আলোচনা চক্ৰ হ'ব আৰু লগতে আমাৰ কবি সন্মিলন হ'ব। আৰু আমি এইবাৰ আজি সিদ্ধান্তক্ৰমে নেপাল, ত্ৰিপুৰা, বাংলাদেশৰ পৰা ইয়াত অতিথি আমি আমন্ত্ৰণ কৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ আৰু আমি অসম সাহিত্য সভাৰ সভাপতিকে আদি কৰি আমাৰ বিশিষ্ট যিসকল বড়ো বুদ্ধিজীৱী আছে, সাহিত্যিক আছে, শিক্ষাবিদ আছে আৰু লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰীকে আদি কৰি মন্ত্ৰীসভাৰ সদস্যসকলক আমি ইয়াত আমন্ত্ৰণ কৰিম আৰু লগতে আমাৰ BTR চিফ আৰু EM যিসকল বিধায়ক আছে বা সাংসদ আছে আৰু আমাৰ যিটো অসম বিধানসভাৰ অধ্যক্ষ আছে তেখেতক আমি ইয়াত আমন্ত্ৰণ কৰিম আৰু আমি ইয়াত জাতি বৰ্ণ নিৰ্বিশেষে এই 61 সংখ্যক বড়ো সাহিত্য সভাৰ যিটো অধিৱেশন ইয়াত তামুলপুৰত হ'ব, ইয়াত মানে সাফল্যমণ্ডিত কৰাৰ কাৰণে আমি এই সকলো জাতি গোষ্ঠীক আহ্বান জনাইছোঁ আৰু জাতীয় অনুষ্ঠানক এটা অধিৱেশন হিচাপে যাতে আমি
এই অধিৱেশনৰ দ্বাৰা আমি সমাজৰ শান্তি সম্প্ৰীতি বজাই ৰখাৰ ক্ষেত্ৰত এটা মেছেজ দিব পাৰোঁ। সেইটো আমি প্ৰতিনিধি সভাত আমি আলোচনা কৰিম। আৰু আমাৰ বড়ো মাধ্যমৰ বহুতো সমস্যা আছে, কলেজৰ সমস্যা আছে, প্ৰাধিকৰণৰ সমস্যা আছে আৰু বিভিন্ন নিযুক্তিৰ ক্ষেত্ৰত আমি প্ৰতিনিধি সভাত আলোচনা কৰিম। আৰু বিশেষভাৱে আমাৰ BTR-ৰ যিখিনি আমাৰ শৈক্ষিক সমস্যা, এই শৈক্ষিক সমস্যাবিলাক আমি বিশদভাৱে প্ৰতিনিধি সভাত আলোচনা কৰিম। আৰু আমি সকলো জাতিগোষ্ঠীক আহ্বান জনাইছোঁ যাতে এই 61 সংখ্যক তামোলপুৰ অধিৱেশনটো সাফল্যমণ্ডিত কৰে।